bolong ni tu masong APHLC Asong ben si Pherangke Amei phalo tongsik bot ben Pherangke Amei tongsik bot ben ke phanang ko athe bang la no ni tu machinia teng ben apni phai thli jitia chiklu India sarkar la pen risim kangtang ke asong atau mangbong monsa Lamdon mate peace accord bangke chetok kon ko tu klar da biota long la sila bangsu monsa Lamdon Wapot nitum asong pen hirjume si pajirlo ning samlo nitum denglo sitame la bangso hirjume kipi la bangso ning samjin pen ke deng ahut isi ininga kok chiri e ininga kluk la ke do lam the bang ke cepak lang nang ko la cepak lang nang ko the bang ke la war chorni athema non kachetok ja Lamdon hala song throka hinpen kar biarat la pen nakar biang long arar phan isi klar dak ben kupi piang deng sekecet tohi malaket pacini ni kado beta inting klar ade no situ kupi dong ado pone kupi dong kami pone cini pame nasi isi ini ngalo kok ciri e bang do kok lasi nili dong ki puji pu bangala bangso ning kok ciri e apot bangke cek koket dep te wan sini dong mat hadam lo jasemet pet Assam Chief Minister Himonto Biswa Sharma ningje ponlo Latangso monsa Lamdon peace accord longke article 244A ke apelu ke taparda lasi anti kupi ko si anani pen ini tum ningkan haru kisirke ba trof sikep aphang pendana kachisong hempre ka phamana kachisong kupi ale sido lang itu angdeng tin sarkar pen kacetok angdeng tin ta hempre ka pharman pusi pangjengo sita na kacetok apor bang hempre ka beter purutang te hemprek pen si monsam longji sita Lamdon monsam Lamdon puki ira long bangke jong si hemprek abi purutang pe pupuson si monsam ke bang ponte la sin non ka chetok ji Lamdon ke lage monsam aphan kali dia lu la son si punang kok pote ma akemang ke hemprek ente la si akemang jong si long le purutang pe la ke monsam ke tuun ilo lage আপোনালোকক ধন্যবাদ দিছোঁ সাংবাদিকসকলক ধন্যবাদ দিছোঁ আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কথা হৈছে তেনেকুৱা আমি শুনা মতে কাইলৈ দিল্লীত নতুন দিল্লীত এটা চুক্তি সহি কৰিব বুলি শুনিছোঁ আমাৰ KNLF আৰু PDCK KPLT আৰু UPLA সকলৰ লগত বা অন্য কুকি সকলো আছে হ'বলা তেওঁলোকৰ লগত সহি কৰিব বুলি শুনিছোঁ এটা পিচ এগ্ৰিমেণ্ট যদি সঁচাকে পিচ এগ্ৰিমেণ্ট হয় এটোটো খুব ভাল কথা ইমান দিন তেওঁলোকে বাৰিলেও নোৱাৰিলেও নহয় জানো যিমান পাৰে তেওঁলোকে আমাৰ সমাজৰ কাৰণে আমাৰ মানুহৰ কাৰণে ফাইট কৰিছে ষ্ট্ৰাগল কৰিছে এই কাৰণে এতিয়া পিচ এগ্ৰিমেণ্ট সহি কৰিবলৈ যোৱাটো আমি ভাল পাইছোঁ আমি ওয়েলকাম কৰোঁ সেইটো কাৰণ ভায়োলেন্সেৰে বন্দুকেৰে আজিকালি এইটো নচলে বা আগৰ দিনতো নচলে আৰু আজিকালিতো একেবাৰেই নচলে আৰু কৰা উচিত নহয় বুলি আমি ভাবোঁ আমি অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্স ফালৰ পৰা হ'লে নন ভায়োলেন্সটোহে আমি বিচাৰোঁ সকলো কথা ইয়াত কাৰ্বি আংলং NC হিলছত বা অন্য ঠাইত হ'লেও আমি ভায়োলেন্সটো আমি ফেভাৰ নকৰোঁ আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কথা হৈছে তেনেকুৱা আমি শুনা মতে কাইলৈ দিল্লীত নতুন দিল্লীত এটা চুক্তি সহি কৰিব বুলি শুনিছোঁ আমাৰ KNLF আৰু PDCK KPLT আৰু UPLA সকলৰ লগত বা অন্য কুকি সকলো আছে হ'বলা তেওঁলোকৰ লগত সহি কৰিব বুলি শুনিছোঁ এটা পিচ এগ্ৰিমেণ্ট যদি সঁচাকে পিচ এগ্ৰিমেণ্ট হয় এটোটো খুব ভাল কথা ইমান দিন তেওঁলোকে বাৰিলেও নোৱাৰিলেও নহয় জানো যিমান পাৰে তেওঁলোকে
আমাৰ সমাজৰ কাৰণে আমাৰ মানুহৰ কাৰণে ফাইট কৰিছে ষ্ট্ৰাগল কৰিছে সেইকাৰণে এতিয়া পিছ এগ্ৰিমেণ্ট সহি কৰিবলৈ যোৱাটো আমি ভাল পাইছোঁ আমি ৱেলকাম কৰোঁ সেইটো কাৰণ ভাইলেন্সেৰে বন্দুকেৰে আজিকালি এইটো নচলে বা আগৰ দিনতো নচলে আৰু আজিকালিতো একেবাৰেই নচলে আৰু কৰা উচিত নহয় বুলি আমি ভাবোঁ কাৰণ ইমান দিন 244 এই কাৰণেহে যুঁজিছে নহয় জানো একেবাৰে সঁচা কথা ক'লে সিন্স 1970 69ত আমাক অট'নমাছ ষ্টেট দিছিল তাৰ পাছত ৰিজেক্ট কৰিলে তাৰ পাছতো এটা গ্ৰুপ নহ'লে এটা গ্ৰুপ সদায় ডিমাণ্ড কৰিছে অট'নমাছ ষ্টেট 244A আৰু 1986ৰ পৰা খুব জোৰকে ASDC সকলে কৰিলে তথাপি এতিয়াও আমাক যদি নিদিয়ে কিহৰ কাৰণে নিদিব আমিতো একেবাৰে বুজিব নোৱাৰো কাৰণ দিলেওতো আমাৰ একো ক্ষতিটো নহয় চৰকাৰৰ কাৰণে আমাক ডেভেলপ কৰিব লাগেহে মাত্ৰ নহয় জানো গভৰ্ণমেণ্ট ইজ ফৰ ডেভেলপিং অল কমিউনিটিজ সব সমাজ সব কমিউনিটি সকলক ডেভেলপ কৰিবলৈ সেই গভৰ্ণমেণ্ট হৈছে যদি সেই গভৰ্ণমেণ্টটো যদি বাধা দিয়ে এই ডেভেলপমেণ্টটো এইটোতো ঠিক নহয় বুলি আমি ভাবোঁ আৰু যদি এইটো 244A যদি এই চুক্তিত যদি ইনক্লুড নকৰে নোসোমায় তেতিয়াহ'লে আৰু অশান্তিটো হৈ থাকিব হয় আমি বন্দুক চন্দুক লৈ পেলাই অশান্তি ক্ৰিয়েট নকৰিব পাৰোঁ কিন্তু মনত হ'লে সদায় অশান্তি থাকিব আমিতো খুব দুখীয়া মানুহ নহয় জানো খুব সৰু জাতি দুখীয়া একেবাৰে সেইকাৰণে আমি ফিজিকেলি ফাইটিং সেইটো নোৱাৰোঁ আমি কেছ কৰিবলৈ আমি শক্তি নাই কিন্তু মনত হ'লে সদায় দুখ হৈ থাকে UPDSৰ লগত কৰিছিল UPDS সকলৰ লগত সহি কৰা এই চিয়াহীটোকে শুকা নাই সেইফালে TNLF হৈ গ'ল নহয় জানো সেইটো কেতিয়াও নহ'ব গণতান্ত্ৰিকভাৱেতো চলি থাকিব আমিতো চলাই থাকিম সেইটো বনাগৰি ইয়াৰ বিৰুদ্ধেওতো চলিব যদি কালি একৰ্ডত এই বিষয়টো সোমাই যায় দেৱনাগৰী যিটো কথা সেইটো চলিব চলিব আন্দোলন আকৌ হ'ব সেইটো কাৰণ এই ৰোমান স্ক্ৰিপ্ট লাগে বুলি ডিমাণ্ড কৰা যুঁজা সময়তো বহুত মানুহ মৰিলে ষ্টুডেণ্টসকলেও বহুত মৰিলে বহুত জেলত থাকিবলগীয়া হৈছিল সেই সময়তো আমাৰ সময়ত আচলতে এইটো জাপি দিছে দিয়া হৈছে নেকি কাৰ্বিআংলঙকে জাপি দিয়া হৈছে নেকি এই দেৱনাগৰীটো এইটো শুনিছোঁ জাপি দিব বোলে ইম্প'জ কৰিব কোন আছে ইয়াৰ এইটো ইণ্ডিয়া গভৰ্ণমেণ্টে কোনোবা কৰিছে এইটো কিন্তু সকলোৱে আমি নিজৰ আইডেণ্টিটি ৰখাটো একো পাপ নহয় জানো ইলিগেল কথাও নহয় সকলোৱে কৰিছে যিটো চুক্তি হ'ব সেইটোৰ পৰা আমি অলপমান ভয় মনত ভয় সোমোৱাৰ কথাটো তেনেকুৱা হৈছে আমি শুনিছোঁ আৰ্টিকল 244A অট'নমাছ ষ্টেটটো ইমপ্লিমেণ্ট কৰা নহ'ব বুলিহে কয় কিন্তু আমি সকলোৱে ইনক্লুডিং এই মিলিটেণ্টছ গ্ৰুপ তেওঁলোকেও এই 244A কাৰণেহে যুঁজিছিলে ইমান দিন সেইকাৰণে এতিয়া এই চুক্তিত যদি সেইটো যদি নকৰে তেতিয়াহ'লে ইমান আমি এখেতসকলে যুঁজিছে এইটো মিনিংলেছ নিচিনা হৈ যাব আমি ডিমাণ্ড কৰোঁ বা আমি ইচ্ছা কৰোঁ যে যি চুক্তি হ'লেও 244A ইমপ্লিমেণ্ট হ'ব আৰু ইমপ্লিমেণ্ট কৰিছে হ'ব বুলি নহয় ইমপ্লিমেণ্ট কৰিছে বুলি এটা গেজেট নটিফিকেশ্যনহে ওলাব লাগে কালি যদি তেনেকুৱা হয় তেতিয়াহ'লে এই চুক্তিটো লাভৱান হ'ব ভাল হ'ব আমাৰ মানুহৰ কাৰণে সকলো কাৰণে ভাল হ'ব গোটেই অসমৰ কাৰণে ভাল হ'ব লগতে আমি অলপমান ভয় কৰিছোঁ যে ইমান দিন আমি কিতাপ যিমান পাৰোঁ আমি লিখিছোঁ ৰোমান স্ক্ৰিপ্টতে লিখিছোঁ ৰোমান স্ক্ৰিপ্টটো এটা ইণ্টাৰনেশ্যনেল স্ক্ৰিপ্ট
আমি লিখিছো যদি এতিয়া দেৱনাগৰী স্ক্ৰিপ্ট যদি ইম্প'জ কৰা হয় তেতিয়াহ'লে আমাৰ ইমান বছৰ 100 বছৰ বা 200 বছৰ মান হ'ল এতিয়ালৈকে লিখা এইবিলাকটো একেবাৰে ইউজলেছ হৈ যাব আমি আকৌ বেকৱাৰ্ড হৈ থাকিম আকৌ প্ৰথমৰ পৰা আমি আকৌ আৰম্ভ কৰিব লাগিব যদি এই স্ক্ৰিপ্টটো যদি ইম্প'জ কৰে দেৱনাগৰী স্ক্ৰিপ্ট যদি আৰু এইটো আমাৰ কাৰ্বি একেবাৰে সৰু বুলি পেলাই যে আমি ইয়াতে থাকিম বা মাত্ৰ ইণ্ডিয়াতহে থাকিম বুলি নহয় আমি পঢ়িবলৈ কাম কৰিবলৈ আমেৰিকা অষ্ট্ৰেলিয়া ইউৰোপটো যাওঁ আমি এটেণ্ড কৰোঁ UNO এছেম্বলি আমি এটেণ্ড কৰোঁ যদি আমি ৰোমান স্ক্ৰিপ্ট নাজানো তেতিয়াহ'লে তাত উপস্থিত হ'বলৈ তাত কাম কৰিবলৈকে নোৱাৰিম সেইকাৰণে আমি আমাৰ কাৰণে যদি দেৱনাগৰী স্ক্ৰিপ্ট যদি শিকিবলগীয়া হয় আৰু সেইফালে ৰোমান স্ক্ৰিপ্টো শিকিবলগীয়া হয় তেতিয়াহ'লে আমাৰ ডবল হয় আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বাৰ্ডেনটো বেছি হৈ যাব